8-10 দিনৰ ভিতৰতে ফলাফল পালোঁ। এতিয়া মানে এতিয়া কোৰ্চ কৰি আছোঁ, এমাহ হৈছে, এমাহৰ ভিতৰতে ৰিজাল্টটো পাইছোঁ বাৰু। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল JMS নেটৱৰ্কলৈ। ইয়াতে আমি কিছুমান নিউট্ৰিশ্যন হেল্থ ফুড ছাপ্লিমেণ্টৰ বিষয়ে আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে আমি আপলোড কৰোঁ। সেয়েহে চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চাওক। যদি আপোনাৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। বাইদেউ নমস্কাৰ। নমস্কাৰ। বাইদেউ মই চিঅ' নিউট্ৰিশ্যন ফালৰ পৰা আহিছিলোঁ। বাইদেউ আপোনাৰ নামটো? ৰূপালী গগৈ। এই যে এড্ৰেছটো? এড্ৰেছটো এই গোলাঘাট ডিষ্ট্ৰিক্ট বৰপথাৰ টেঙানীপৰি। হয় বাইদেউ, আপোনাক কিছুদিনৰ আগত আমাৰ চিঅ' নিউট্ৰিশ্যন ফালৰ পৰা কিছুমান নিউট্ৰিশ্যন ছাপ্লিমেণ্ট দিয়া হৈছিলে। সেই ছাপ্লিমেণ্টটো ইউজ নকৰাৰ আগত আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা আছিলে? সমস্যা আছিলে যেনে ভাত খাবলৈ মন নোযোৱা, মাথা বিষাই থাকে, যেন কিবা হাৰ্টৰ বুকুখন কাম কৰিলে বৰ দুৰ্বল। হয় হয়, এনেকুৱা সমস্যাটোৰ কাৰণে আপুনি কিবা এল'পেথিকত কিবা ইউজ কৰিছিলেনে? হয় কৰিছিলোঁ। ক'ত ইউজ কৰিছিলে? মিতাল সেই বৰপথাৰ ফাৰ্মাচীৰ পৰা কিছুমান দৰৱ ইঞ্জেকশ্যন এনেকৈ হেৰি কৰিছিলোঁ। তেতিয়া অলপ ভাল পাওঁ, তাৰপাছত কিছুদিনৰ পাছত আকৌ হয়। হয়, আৰু কিবা ইউজ কৰিছিলে? কিছুমানে সেয়াবাৰ কৰিছিলোঁ, এই শৰ্মা ছাৰহে ফাৰ্মাচীৰ পৰা দৰৱ খাওঁ, কিছুদিন ভাল পাওঁ আকৌ হয়। হয়, কিবা এই সমস্যাটো কিমান দিনৰ পৰা হৈ আছিলে? আজি 3-4 বছৰমানে হয়। হয়, আমাৰ চিঅ'ন ফালৰ পৰা যোনটো ছাপ্লিমেণ্ট দিয়া হৈছিলে সেই ছাপ্লিমেণ্টটো ইউজ কৰি আপুনি কেইদিনৰ ভিতৰত ফলাফলটো পালে? মানে 8-10 দিনৰ ভিতৰতে ফলাফল পালোঁ। এতিয়া মানে এতিয়া কোৰ্চ কৰি আছোঁ, এমাহ হৈছে, এমাহৰ ভিতৰতে ৰিজাল্টটো পাইছোঁ বাৰু। হয়, আমাৰ চিঅ'ন নিউট্ৰিশ্যনৰ ফালৰ পৰা কি কি ছাপ্লিমেণ্ট দিয়া হৈছিলে সেই ছাপ্লিমেণ্টটো এবাৰ দেখুৱাবচোন। কি কি দিয়া আছিলে? এইটো নেমচাইন দিয়া হৈছিলে, নেমচাইন পাউডাৰ। হয়, আৰু এটা? তাৰপাছত এইটো লিভাৰ। হয়, এইটো স্পাইৰনা। হয়, এই তিনিটা ইউজ কৰি আপুনি এতিয়া কেনেকুৱা পাইছে গাটো? এতিয়া অলপমান আৰাম পাইছোঁ। হয় বাইদেউ যেনেকুৱা যোনটো সমস্যা আছিলে সেই সমস্যাটোৰ বিষয়ে যদি আন কাৰোবাৰ তেনেকুৱা হয় সিহঁতক আপুনি কি মেছেজ দিব বিচাৰিব? সিহঁতক যদি মোৰ দৰে এনেকৈ হয়, সিহঁতেও যদি ইউজ কৰে এই প্ৰডাক্টকেইটা, সিহঁতেও চাগে ভাল পাব বুলি হয়, যাতে আপুনি ভাল পাইছে সিহঁতেও ভাল পাব, হয়নে? হয় বাইদেউ, ধন্যবাদ বাইদেউ এই অভিজ্ঞতা আমাৰ ওচৰত ৰখাবৰ কাৰণে। ছাপ্লিমেণ্টৰ ফলাফলৰ বিষয়ে আপুনি গম পালে। যিহেতু আজিৰ দিনত আমি যিবোৰ খাদ্য খাই আছোঁ আৰু ইয়াৰ পৰা পাবলগীয়া নিউট্ৰিয়েণ্টছসমূহ শৰীৰটোৱে পৰ্যাপ্ত পৰিমাণে নাপায় আৰু ইয়াৰ ফলত বহু ধৰণৰ সমস্যাই দেখা দিয়ে। শৰীৰটোক হেল্ডি কৰি ৰাখিবৰ বাবে আমাক নিউট্ৰিশ্যন ফুড ছাপ্লিমেণ্টৰ প্ৰয়োজন হয়। আপোনাৰ প্ৰয়োজন অনুসৰি যোগাযোগ কৰক এই নম্বৰত, আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব।